হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দ্য ফিজিঅ' ব্লগ। দুৰ্গা পূজা আহি আছে। দুৰ্গা পূজাত আমাৰ ধামাকা ভিডিঅ' আহি আছে। কম মই কি হ'বলৈ গৈ আছে মানে এটা একদম ড্ৰিম এটা ট্ৰিপ, মানে চবৰে সেইটো ইচ্ছা থাকে যোৱাৰ। গতিকে সেইটো আমি এবাৰ প্লেন কৰিলোঁ। গোটেই দুৰ্গা পূজাৰ 7 দিন আমি বাহিৰত থাকিম, অসমত নাথাকোঁ। আৰু কি ভিডিঅ' পাব, কেনেকৈ কি হ'ব, গোটেইখিনি আপোনালোকক মই জাৰ্ণি কৰি থাকোঁতে ৰাস্তাত কৈ যাম। চ' আহক, মোক পূৰা এসপ্তাহৰ কাৰণে ফ'ল' কৰিব। আহক, এতিয়া মই আমাৰ বেগ পেকিং কৰা আছে। এই বেগটো 2টা বেগ লৈছোঁ। এতিয়া দুটা মিলাই মানে বেছি ৱেইট হোৱা নাই, আৰু 2টা মিলাইহে 10 কেজি হৈছে। এতিয়া 2টা লৈছোঁ, এটা ডাঙৰ বেগ, এটা সৰু বেগ। এইটো এনি টাইম লগত থাকিব, আৰু ফ্লাইটত যোৱা কথাটো বেছি ৱেইট হ'ব নালাগে। গতিকে 2টা মিলাই বেছি নাই হোৱা, আৰু 10 কেজিমান হৈছে। আমাৰ লগত এতিয়া ভাৰ্গৱো যাব। ভাৰ্গৱ পোৱাহি নাই, ওলালি নেকি? এতিয়া ইয়াৰ পৰা হেৰিলৈকে, গুৱাহাটীলৈকে, যোৰহাটৰ পৰা গুৱাহাটীলৈকে নিজৰ গাড়ীত বেগ ভৰাই দিছোঁ। গাড়ীত 9টা বজাত অহা মানুহ, 9:40 পাইছে। বাইক লৈ যাবা নেকি? বোলে এয়া আমি এতিয়া তিতাবৰৰ পৰা জাৰ্ণি ষ্টাৰ্ট দিছোঁ আৰু গুৱাহাটীলৈকে, আৰু কৈ আছোঁ গোটেই কথাটো। এয়া আমাৰ ভাৰ্গৱ পালেহি, এয়া আমাৰ দাদা তিতাবৰ। এয়া আমি তিতাবৰৰ পৰা লাহেকৈ ওলাইছোঁ আৰু। চ' এতিয়া আমাৰ ডক্টৰ ভাৰ্গৱ ভাগৱতী আৰু আমাৰ অংকুৰ দা, আমি চব এতিয়া ৰেডি বস্তু লৈ। এতিয়া কাহিনীটো কৈছোঁ, আমাৰ কি প্লেন লৈছোঁ 7 দিনলৈ। আমাৰ 7 দিনৰ প্লেনটো কি ভাৰ্গৱ, কোৱা? 7 দিনৰ প্লেনটো হ'ল জম্মু কাশ্মীৰ আৰু লাডাখ। চুপাৰ এক্সাইটেড। গতিকে এইবাৰ দুৰ্গা পূজা আমি পাহাৰত পাতিম, বৰফ আৰু পাহাৰত। পাহাৰীয়া হয়। আৰু এতিয়া আমি ধুনীয়াকৈ যোৰহাটৰ পৰা গুৱাহাটী যাম গাড়ীত। ডাইৰেক্ট গুৱাহাটীতে বাৰ ঘৰত গাড়ীখন থৈ, তাৰপৰা ৰাতি আমাৰ 9:30 ফ্লাইট আছে, একদম ডাইৰেক্ট গুৱাহাটী টু শ্ৰীনগৰ। তাৰপৰা শ্ৰীনগৰলৈকে আহকচোন, আমাক ফ'ল' কৰি থাকক, আৰু বাকী পূৰা 7 দিন আমাক ফ'ল' কৰিব। মোৰ মেইন কামটো আছে বাৰ ঘৰত বেগকেইটা জোখা কিমান কেজি হ'ল। চ' লেটছ গ', আমাক ফ'ল' কৰক। ভাৰ্গৱ, কিবা ক'বা নেকি তোমাৰ পেচেণ্টবিলাকক? এই এসপ্তাহলৈ আগৰ প্ৰেছক্ৰিপশ্যনৰ মেডিচিনখিনি খাই থাকিলেই হ'ল নেকি? ফোন কৰিব লাগিব, কিন্তু কিবা প্ৰব্লেম থাকিলে আমাৰ ডক্টৰ আছে এভেইলেবল, আহি পেলাই দেখাব পাৰে। ফোন ক'লে এপইণ্টমেণ্ট। আচ্ছা, ঠিক আছে। এই আমি আহি আছোঁ, এতিয়া আমি নুমলীগড় পাইছোঁহি আৰু। বোকাখাটত ৰখিছোঁ, অলপ কিবা এটা খাই যাওঁ। কিন্তু বোকাখাট চাহ একাপ খাই লওঁ। 60 গৈ আছোঁ। কাজিৰঙা স্পীড লিমিট বহুত কম দিয়া আছে, লাহে লাহে গৈ আছোঁ আৰু। এতিয়া আমি ফাইনেলি এই গুৱাহাটীত সোমাইছোঁ, আৰু এই যোৰাবাট পাৰ হৈ আহিছোঁ। এতিয়া আমাৰ খানাপাৰা পাম, আৰু এই কেইটা বাজিলে 3:45। কাজিৰঙাত অলপ লেট হ'ল, তথাপিতো আহি আৰু অলপ পাইছোঁহি আৰু। গতিকে আহক, নেক্সট আপোনালোকক এয়াৰপৰ্টত লগ ধৰি আছোঁ। অকণমান পেট্ৰল ভৰালোঁ, আৰু লগতে কি খালোঁ, এইটো চকোবাৰ এপিচ অকণমান খাই ল'লোঁ। তাৰপিছত আৰু এতিয়া আমি ডাইৰেক্ট গৈ থাকোঁ। এতিয়া আমি ফাইনেলি গুৱাহাটীৰ পৰা আমাৰ ৰিমনৰ ঘৰতে, আমাৰ বাৰ ল'ৰা, তাতে গাড়ী থাকিব এইকেইদিন। আৰু তাৰপিছত বাই বা। গতিকে এতিয়া আমি ডাইৰেক্ট এয়াৰপৰ্টত লগ পাম, হয় নাই? ব্লুটুথত তাত লগাই থৈছিলে তো। বস্তু লয় এতিয়া আমাৰ ৰেডি।
যাব লাগে এয়াৰপৰ্ট। গুৱাহাটী এয়াৰপৰ্টতে এতিয়া আমি অপেক্ষা কৰি আছোঁ আমাৰ ফ্লাইটলৈ। তাৰপিছত আমি উৰা মাৰিম দিল্লী হৈ শ্ৰীনগৰলৈ। তুমি গম পাইছা নাই এবাৰ গৰম পানী পালে Covering your time out. ফাইনেলি আমি দিল্লী এয়াৰপৰ্টত আহি লেণ্ড কৰিলোহি। ফাইনেলি এতিয়া আমি পাই গ'লোহি নিউ দিল্লী এয়াৰপৰ্ট আৰু আমাৰ ৰাতিপুৱা 5:30ত ফ্লাইট আছে শ্ৰীনগৰলৈ। তেতিয়ালৈকে আমি ইয়াত এতিয়া ৰাতি 12:30 বাজিছে। ইয়াত ৰাতিপুৱা আমি 5টা বজালৈকে ৰখিব লাগিব। ৰাতিৰ 2টা বজাৰ দিল্লী এয়াৰপৰ্ট ঘূৰি আছোঁ আমি এটা গেট নাম্বাৰ বিচাৰি আছে গেট নাম্বাৰ 50 বিচাৰি আছোঁ, ঘূৰি আছোঁ। 50 গেট নাম্বাৰ চিন্তা কৰে লাডাখ ট্ৰিপ ডে 1 আজি যোৰহাটৰ পৰা আৰম্ভ কৰি নিউ দিল্লীতে শেষ কৰিছোঁ। গতিকে পৰৱৰ্তী খণ্ডত ডে 2 মই ডাইৰেক্ট শ্ৰীনগৰ আৰু আমি কাৰ্গিল যাম, লাডাখ যাম, এইখিনি বস্তু আপোনালোকক দেখাম। তেতিয়ালৈকে চাই থাকিব আৰু মোৰ লগত কানেকশ্যনত থাকক আৰু মোৰ লগত আপোনালোকে কুৰকুৰি খাই থাকক। চ' আজিলৈ বাই বাই। নেক্সট আমি ডে 2 আহি আছে, তাত আপুনি চাব। কাইলৈ ৰাতিপুৱা লগ পাম। বাই বাই, গুড নাইট।